এতিয়া যিমান পাৰি মই ভাবোঁ যে মানে অলপ ধৈৰ্য সহকাৰে সংযত হৈ সাধাৰণ জীৱন কটাই থকাটো ভাল। আপোনাৰ পেচেন্স লেভেল কিমান আপুনি সহ্য কৰিব পাৰে? এতিয়াতো বহুত পৰা হ'লোঁ, আগতে একদম পৰা নাছিলোঁ। এতিয়া বহুত কথাই সহ্য কৰি থাকিব পাৰোঁ। আগতে কেনেকুৱা আছিল আপুনি? আগতে মানে যদি মই একদম স্কুলীয়া দিনৰ পৰা নহ'লে উৎপতীয়া আছিলোঁ, ধৈৰ্যটো একদম কম আছিল, একেবাৰে কম মানে। ফটকৈ খং উঠে এনেকুৱা আৰু। এতিয়া কিন্তু এটা বেলেগ হৈ গ'ল, সময়ৰ লগত মই চাই থাকোঁ নিজক। এতিয়া মানে এইটো আকাশ পাতাল পাৰ্থক্য মই মানুহটো। তো মোক যিখিনি আগতে পাইছে এতিয়া পাইছে সিহঁতেও কয় বা বহুত চেঞ্জ বুলি কয় মোক। চেঞ্জ মানে মই এইটো কোৱা নাই যে মই এক্টৰ হৈ গ'লোঁ, এইটো চেঞ্জ নহয়, এনেই মানুহটো। এইটো আকৌ ৰিয়েল লাইফ এক্টিং নেকি? কোনটো এইটো? চেঞ্জটো নাই এইটো হৈ গ'ল আচলতে। সেইটোক আপুনি এক্টিং বুলি কনচিডাৰ কৰিব নে এইটো আপুনি ৰিয়েল চেঞ্জ বুলিয়ে? নাই, ৰিয়েল চেঞ্জ এইটো মোৰ। এইটো মানে বিভিন্ন ধৰক সময় পৰিস্থিতি এইবিলাকত যে এটা শিক্ষা এটা হয়। আৰু মই ভাবোঁ যে মোৰ মানে এই যে এক্টিংটো কৰি আছোঁ, এটা কেৰেক্টাৰ কৰি আছোঁ ধৰা, মই হিট ফ্লপ কোৱা নাই।